হাগ্ৰামা মহিলাৰ ছাৰে 5 মাহত যি কাম কৰি দেখালে যোৱা UPPL-এ 5 বছৰত এই কাম কৰি দেখাব পৰা নাই। UPPL-ক 4 বছৰ লাগিছে CSB বোৰ্ড গঠন কৰিবৰ কাৰণে, হাগ্ৰামা মহিলাৰ ছাৰক 2 মাহ লাগিছে CSB বোৰ্ড গঠন কৰিবৰ কাৰণে। আমাৰ CSB বোৰ্ড গঠন কৰাৰ পাছত আমি গম পালোঁ প্ৰায় 5 আছে আৰু এই 5,000টা যি পোষ্ট আছে এই আমাৰ BTCৰ যুৱতী যিসকলে শিক্ষিত তেওঁলোকক এপইণ্টমেণ্ট দিয়া কাম এই 5 বছৰত সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে কৰি যাম বুলি ইতিমধ্যে তেখেতে ঘোষণা কৰিছে। BTC অঞ্চলত মেট্ৰিকত টপ 10 আমি বাছনি কৰিম আৰু টপাৰসকলক 5 লাখ ফাইনেন্সিয়েল এছিষ্টেণ্ট BTC চৰকাৰৰ পৰা দিয়া হ'ব। হায়াৰ ছেকেণ্ডেৰীত 3টা ষ্ট্ৰীমো ছায়েন্স আৰ্টছ কমাৰ্চ টপ 10 হিচাপে বাছনি কৰিম আৰু তেওঁলোকে ফাইনেন্সিয়েল এছিষ্টেণ্ট 5 লাখকৈ BTC চৰকাৰৰ পৰা পাব। MIL-ত যি MIL নহওক মাতৃভাষা ইয়াত যদি BTC অঞ্চলৰ পৰা টপাৰ হয় তেওঁলোকে 3 লাখ টকা পাব। যিসকলে মেডিকেল ইঞ্জিনিয়াৰিং কলেজ UPSC APSC MPhil আৰু PhDত এডমিশ্যন পায় আমাৰ BPF চৰকাৰৰ পৰা ফাইনেন্সিয়েল এছিষ্টেণ্ট পাব। এই কামো আমাৰ এই বছৰৰ পৰা আৰম্ভ হ'ব। ইয়াৰ